আজি দুপৰীয়া সাজত মাংস বইল বনাইছিলোঁ। তাকে ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। মই একেবাৰে চিম্পলভাৱে বনাইছিলোঁ, কিন্তু খাবলৈ যে বহুত টেষ্টি আছিলে। আৰু কেতিয়াবা চাবচোন কিছুমান ডিছেছ মানে আমি চিম্পলভাৱে বনালেই খাই বহুত ভাল লাগে। বিশেষকৈ সদায় তেল মছলা খাবলৈ কাৰণেও ভাল নালাগে ন। এইফালে মই গেছত কুকাৰটো পাতি তাতে অলপমান স্লাইড তেল দিলোঁ, তাতে মাংসখিনিও দি দিলোঁ। তাতে পিঁয়াজ, বিলাহী, জলকীয়া, আলু আৰু বাঁহগাজো দি দিলোঁ। বাঁহগাজখিনি দিয়াৰ পিছত যে ইমান ধুনীয়া এটা গোন্ধ আহিছিলে নহয়। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাই চাবচোন, ইমানেই মজা লাগে নহয়। তাৰপিছত এইফালে মই গৰম পানী দি দিলোঁ। গৰম পানী দি মেলি গেছটো কমাই কিনে পাতি দিলোঁ। 4টামান চিটি মৰাৰ পিছত এয়া মোৰ মাংস ৰেডি। এতিয়া পটাপট আৰু ভাতটো পাতি লওঁ, কাৰণ ৰখি থাকিবলৈ একদমেই নোৱাৰিছোঁ। দেখি যে একদম খাওঁ খাওঁ লাগি গৈছে। ইয়াতে অলপমান পানী আছিলে, সেইটো শুকুৱাই দিলোঁ। এয়া মোৰ আজি দিনৰ সাজ। কেনেকুৱা লাগিছে জনাব। আজিৰ কাৰণে ইমানেই। বাই ফ্ৰেণ্ডছ।